নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? খবৰ নিশ্চয় ভাল সকলোৰে। আজি মই স্বাগতম জনাইছোঁ মোৰ সৰু এটি ভিডিঅ'লৈ। আজি মই ৰঙিয়াত আছোঁ আৰু শুনিবলৈ পোৱা মতে ৰঙিয়াত হেনো এখন ট্ৰেইন ৰেষ্টুৰেণ্ট খুলিছে। ময়ো ভাবিলোঁ ময়ো এপাক চাই আহোঁ কেনেকুৱা হৈছে। সকলোৰে মুখত প্ৰশংসা শুনিছোঁ, খুব ধুনীয়া হৈছে। সৰু কিন্তু খুব ধুনীয়া হৈছে হেনো। সেইকাৰণে ব'লক আপোনালোককো লগত লৈ যাওঁ আৰু চাওঁ কেনেকুৱা হৈছে ন ৰঙিয়াৰ ট্ৰেইন ৰেষ্টুৰেণ্টখন। আহক ব'লক। আৰু আপোনালোক যদি নতুন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বাটনটো টিপি দিব। ঠিক আছে, ব'লক। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? খবৰ নিশ্চয় ভাল সকলোৰে। আজি মই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোক নতুন, আৰু লাইক বাটনটো টিপি দিব। আজি মই আহিছোঁ ৰঙিয়াত অৱস্থিত ইকো পাৰ্কৰ কাষত এখন ট্ৰেইন ৰেষ্টুৰেণ্টলৈ। আহকচোন চাওঁ ৰেষ্টুৰেণ্টখন কেনেকুৱা, ব'লক আহক চাওঁ। এয়া নিচা আৰু মই আজি ক'ত আছোঁ? ৰঙিয়াত অৱস্থিত ট্ৰেইন ডবাৰ ভিতৰৰ ৰেষ্টুৰেণ্টত আহিছোঁ খাবলৈ আমি আৰু চাবলৈ। খুবেই ভাল লাগিছে ইয়াত। ধুনীয়া লাইটিং, ধুনীয়া জাপি গামোচা, ধুনীয়াকৈ অসমৰ প্ৰতিটো ছবি ইয়াত, মাজুলীৰ পৰা আৰম্ভ কৰি কামাখ্যা মন্দিৰ, ৰংঘৰ, কাৰেংঘৰৰ সকলো ছবিৰে ইয়াত ধুনীয়াকৈ সজাই থোৱা হৈছে আৰু খুবেই ভাল লাগিছে ৰেষ্টুৰেণ্টখন দেখি। নিচাৰো খুব ভাল লাগিছে, হয় নাই নিচা? খুব ভাল লাগিছে আৰু খাই খুব ভাল লাগিছে। একচুৱেলি খানাখিনি খুব টেষ্টি। আপোনালোকেও আহিব পাৰে যদি ৰঙিয়াৰ হয়, আৰু কোনোবা ৰঙিয়ালৈ আহিলে ইয়াত এবাৰ আহি যাব। ৰঙিয়া তিনিআলি অৱস্থিত ইকো পাৰ্কৰ কাষত এইখন ৰেষ্টুৰেণ্ট আছে। আমিও আহিলোঁ আজি চাবলৈ, আপোনালোকেও আহিব। আমাৰ খুব ভাল লাগিল, আপোনালোকৰো ভাল লাগিব। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বাটনটো টিপি দিব। বাই বাই। এয়া এইখন ট্ৰেইন ৰেষ্টুৰেণ্ট, পূৰা ট্ৰেইনৰ এটা ডবা লৈ পেলাই ইয়াত ৰেষ্টুৰেণ্ট এখন খুলিছে। খুব ভাল লাগিছে, খুব ধুনীয়াকৈ সজাইছে মেলিছে। ইয়াত নিচা আৰু মই আহিছোঁ। আমাৰ নিচা একদম কফি খোৱাত ব্যস্ত, লগতে পকৰি খাইছে। পকৰিকেইটা হেনো খুবেই টেষ্টি হৈছে। পিছে ময়ো খাই চাইছোঁ, মোৰো খুব ভাল লাগিছে, খুবেই টেষ্টি। আৰু খানাখিনি আমি প্ৰথমতে ৰোল এটা খালোঁ, ৰোলকেইটাও টেষ্টি আছিলে। এতিয়া পকৰিকেইটাও খুব টেষ্টি। কফি লৈছোঁ, চাহ লৈছোঁ আমি। আৰু এয়া চাওক, ট্ৰেইনৰ ডবাটোত ধুনীয়াকৈ সজাই মেলি এনেকৈ ৰেষ্টুৰেণ্টখন খুলিছে ৰঙিয়াত। খুবেই ভাল হৈছে ৰঙিয়াবাসী ৰাইজৰ বাবে ইয়াত আহি অকণমান সময় কটাবলৈ। ইয়াত চাওক, ৰংঘৰ, কাৰেংঘৰ, আমাৰ অসমৰ গৌৰৱ, বিহু নাচ আৰু এয়া গড়, সকলো অসমৰ সকলো সত্ৰীয়া নৃত্য, বাগৰুম্বা সকলোৰে এয়া বনাই থোৱা হৈছে। এয়া আমাৰ চাহ বাগান, মাজুলী, নাগালেণ্ড চবৰে আলোকসজ্জাৰে ধুনীয়াকৈ এইখন বনাই থোৱা হৈছে। ভাল লাগিছে আহি, খুব ধুনীয়া। ৰঙিয়াত এখন নতুন দেখিবলৈ পাইছোঁ, মানে ধুনীয়া আকৰ্ষণীয় এখন ৰেষ্টুৰেণ্ট। আপোনালোকেও আহি চাব পাৰে, আহি খুবেই ভাল লাগিব। আৰু ইয়াত খোৱাবোৰ খুবেই টেষ্টি হয়। আমি আজি খাই মানে এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, খোৱাবোৰ খুব টেষ্টি। আপোনালোকেও আহিব, ভাল লাগিব। আমিও আহিছোঁ, আপোনালোকেও আহিব। ইয়াৰ ৰেষ্টুৰেণ্টত কফিৰ সৈতে আমি কফি পকৰি এনজয় কৰিছোঁ। খুব ভাল লাগিছে, খুব টেষ্টি পকৰিকেইটা, বহুত টেষ্টি। ভেজ পকৰা আছিল। এয়া চাওক, ইয়াত জাপি আৰু আমাৰ অসমৰ গৌৰৱ গামোচা জাপিৰে ধুনীয়াকৈ সজাই তোলা হৈছে। সকলো মানে নাগালেণ্ড, আমাৰ সাত ভনীৰ ঠাইবোৰ, এশিঙীয়া গড়, ৰংঘৰ, কাৰেংঘৰ, চাহ বাগান, এইবোৰেৰে ধুনীয়াকৈ সজাই তোলা হৈছে ৰেলৰ ডবাটো। ধুনীয়া এখন ৰেষ্টুৰেণ্ট হৈ উঠিছে ৰঙিয়াত, খুবেই ভাল লাগিছে। খুব ধুনীয়া পৰিৱেশ, সৰু যদিও মানে ভাল লগা। ৰঙিয়াত এনেকুৱা নাছিলে, এয়া হৈছে, ভাল লাগিছে। আপোনালোকো আহিব পাৰে ফেমিলিৰ লগত, গধূলিটো এনজয় কৰিব পাৰে। বাকী আমাৰ আহি খুব ভালেই লাগিল, আপোনালোকৰো নিশ্চয় ভাল লাগিব। খানাবোৰো টেষ্টি। এনেকৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বাটনটো